Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ খুব সহজতে কেনেদৰে আইচক্ৰীম তৈয়াৰ কৰিব পাৰি তাৰি এটা ৰেচিপি লৈ আহিছো। ইয়াত আইচক্ৰীমখিনি বনাওতে মই মাত্ৰ 3টা বস্তুহে ব্যৱহাৰ কৰিছো। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই এখন পেন পাতি লৈছো আৰু এয়া লৈ লৈছো 1 গিলাচ গৰু গাখীৰ। এতিয়া গাখীৰখিনি পেনখনত দি দিম। এয়া মই দি দিছো গুটিখিনি গাখীৰ। এতিয়া এইখিনি উতলি আহিবৰ বাবে এই ধৰণে ৰাখি দিম। আনপিনে মই একেটা গিলাচতে আৰু অলপমান গাখীৰ লৈ লৈছো আৰু তাৰ পিছত লৈ লৈছো এয়া 3টা এভৰিডে পেকেট। তাৰ পিছত পেকেটকৈ গুটেইখিনি পাউডাৰ গাখীৰ ইয়াত দি দিছো। ইয়াত এভৰিডে পেকেট 3টা 10 টকীয়া পেকেট হয়। সৰু পেকেট কাৰণেহে মই ইয়াত 3টা পেকেট ব্যৱহাৰ কৰিছো। এতিয়া চামুচ এখনেৰে এইখিনি ভালদৰে মিক্স কৰি লম যাতে গোটা বান্ধি ৰৈ নাযায়। আনপিনে আমাৰ গাখীৰখিনিও উতলি আহিছে। এয়া মই আগতে বনাই ৰখা মিশ্ৰণখিনি এতিয়া তাত দি দিম। এয়া দি দিলো মই গুটিখিনি। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব লাগিব। ময়ো একে ধৰণে লৰাই আছো গুটিখিনি। এয়া তাৰ পাছত মই ইয়াত দি লৈছো প্ৰয়োজন মতে চেনি। আপোনালোকে ইয়াত নিজৰ প্ৰয়োজন মতে চেনি দি ল'ব। ইয়াত মই 3-4 চামুচ মান চেনি ব্যৱহাৰ কৰিছো। এতিয়া এইখিনি পুনৰ ভালদৰে লৰাই আছো। গাখীৰখিনি উতলি প্ৰায় আধা হোৱালৈকে আৰু ডাঠ হৈ অহালৈকে আমি এইখিনি উতলাই থাকিব লাগিব। ময়ো একে ধৰণে কৰি আছো। এয়া ভালদৰে লৰাই আছো। এয়া দেখিছেনে গাখীৰখিনি একেবাৰে উতলি আহিছে আৰু আগতকৈ যথেষ্ট ডাঠো হৈ গৈছে, পৰিমাণতো কমি আহিছে। এতিয়া গেছটো অফ কৰি দিলো। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ বাবে এই ধৰণে থৈ দিম প্ৰায় 1 ঘণ্টামানৰ কাৰণে, মানে ভালদৰে ঠাণ্ডা হৈ যোৱালৈকে। এবাৰ লৰাই দিছো ভালদৰে। এতিয়া এইখিনি এই ধৰণে ৰাখি থৈ দিম। প্ৰায় 1 ঘণ্টামান পিছত এইখিনি দেখুৱাই দিছো। এতিয়া এইখিনি একেবাৰে ঠাণ্ডা হৈ গৈছে আৰু আগতকৈ যথেষ্ট ডাঠো হৈ গৈছে। তাৰ পিছত মই এটা মিক্সাৰ জাৰ লৈ লৈছো আৰু তাত গাখীৰখিনি দি দিছো। তাৰ পিছত ঢাকনিখন লগাই লৈ এইখিনি প্ৰায় 5 মিনিট মানৰ কাৰণে ব্লেন্ড কৰি ল'ম। এয়া মই কৰি ললো। দেখিছেনে গাখীৰখিনি একেবাৰে টেক্সচাৰ এটা আহি গৈছে। তাৰ পাছত এইখিনি প্ৰায় 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিম। এয়া মই 1 ঘণ্টামানৰ পিছত উলিয়াই আনিছো আৰু আপোনালোকক ভালদৰে এবাৰ দেখুৱাই দিছো। তাৰ পাছত মই লৈ লৈছো অলপমান ফুড কালাৰ। ইয়াত মই ৰঙা কালাৰ ব্যৱহাৰ কৰিছো। এয়া বাতিটোত অলপমান ফুড কালাৰ দি মই তাত মিশ্ৰণখিনিৰ পৰা প্ৰায় আধা তাত দি দিছো আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ মিক্স কৰা প্ৰায় হৈ গৈছে। তাৰ পাছত মই এই ধৰণৰ দুটা পাত্ৰ লৈ লৈছো। আপোনালোকে যিকোনো ধৰণৰ পাত্ৰতে আইচক্ৰীমখিনি জমা কৰিব পাৰে। তাৰ পাছত তাত ৰেড কালাৰ মিহলাই লোৱা মিশ্ৰণখিনি অলপ অলপ দি দিছো। আপোনালোকে ইয়াত কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ এটা ৰঙতে বনাব পাৰে। তাৰ পাছত হোৱাইট কালাৰখিনিও দি দিছো অলপ অলপকৈ। এয়া মই 2টা পাত্ৰতে দি লৈছো সমানকৈ। এতিয়া ঢাকনি দুখন লগাই লৈছো ভালদৰে আৰু এইখিনি প্ৰায় 8-10 ঘণ্টামানৰ কাৰণে ডিপ ফ্ৰিজত ৰাখি থৈ দিছো।
এয়া প্ৰায় 10 ঘণ্টামান পিছত মই দেখুৱাই দিছোঁ আৰু এই দুটা উলিয়াই আনিছোঁ। তাৰপাছত আপোনালোকক ঢাকন খুলি দেখুৱাই দিছোঁ। এয়া দেখিছেনে আইচক্ৰীমখিনি ধুনীয়াকৈ জমা হৈ গৈছে। মই দুইটা পাতৰে আইচক্ৰীমখিনি দেখুৱাই দিছোঁ। এতিয়া চামুচেৰে কাটি দেখুৱাই দিছোঁ। দেখিছেনে একেবাৰে দোকানত পোৱা আইচক্ৰীমৰ নিচিনাই হৈছে। যদিহে আপোনালোকে এই ধৰণে ট্ৰাই কৰা নাই তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। এই ধৰণে খাবলৈ খুব সোৱাদ লগা হয়। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।